যি মানুহে জীৱনত বিপত্তি দেখা নাই, সেই মানুহে কেতিয়াও বুজিব নোৱাৰে তেওঁৰ সাহস কিমান। এই পৃথিৱীত সকলো বস্তুৰে দাম বাঢ়িল, কিন্তু সস্তা হ'ল মানুহৰ জীৱন। ৰঙৰো চাগৈ ইমান ৰং নাই, যিমান ৰং আজিৰ মানুহে সলায়। আপোন সেইজন নহয় যিজনে ফটোত আপোনাৰ সৈতে থিয় হয়, আপোন সেইজনহে যিয়ে বিপদত আপোনাৰ সৈতে থিয় হয়। ভগৱান শ্ৰীকৃষ্ণক এবাৰ পিতামহ ভীষ্মই প্ৰশ্ন কৰিছিল, জলতকৈ পাতল কি, ভূমিতকৈ ভাৰী কি, কোন অগ্নিতকৈও বেগী আৰু কোন কাজলতকৈও ক'লা? ভগৱান শ্ৰীকৃষ্ণই হাঁহি মুখে উত্তৰ দিছিল, জলতকৈ পাতল জ্ঞান, ভূমিতকৈ ভাৰী পাপ, ক্ৰোধ অগ্নিতকৈও বেগী আৰু কলংক কাজলতকৈও ক'লা। আপুনি যোনেই নহওক লাগিলে, সংসাৰলৈ আহিছে যেতিয়া সংগ্ৰাম সদায় থাকিব। শ্ৰীকৃষ্ণই নিজৰ জীৱনকালত সকলো পৰিস্থিতি জীয়ালে আৰু সকলোতে জয়ীও হ'ল। শ্ৰীকৃষ্ণই কয়, পৰিস্থিতিৰ পৰা কেতিয়াও পলাই নুফুৰিবা, পৰিস্থিতিৰ লগত সদায় যুদ্ধ কৰা, কাৰণ কৰ্মই মানৱ জীৱনৰ প্ৰধান কৰ্তব্য। কৰ্মৰ জৰিয়তেই মানুহে সকলো সমস্যাৰ পৰা মুক্তি পাব পাৰে। জীৱনৰ আটাইতকৈ দামী অলংকাৰ হৈছে পৰিশ্ৰম, আৰু জীৱনৰ আটাইতকৈ ভাল লগৰী হৈছে আত্মবিশ্বাস। জীৱনত যিয়েই নহওক লাগে, বিশ্বাস কেতিয়াও হেৰুৱাব নালাগে, কাৰণ পৰমাত্মা সদায় মানুহৰ লগত থাকে। পৰমাত্মাৰ অবিহনে আপোনাক কোনেও প্ৰকৃত প্ৰেম নকৰে। বাকী সম্পৰ্কবোৰ লেনদেনৰ ওপৰত নিৰ্ভৰ কৰে। সময়ৰ লগে লগে মানুহে এই কথা প্ৰায় বুজিয়েই যায়। পৰমাত্মাৰ প্ৰেমেই মানুহৰ শেষ সময়লৈকে থাকে। ধৈৰ্য আৰু সংঘৰ্ষৰ অবিহনে কোনো মহান হ'ব নোৱাৰে। মনৰ ভিতৰৰ কথা বুজিবলৈ শান্তিৰ প্ৰয়োজন। চঞ্চল মনক যিমানেই সন্তোষ নকৰক কিয়, কেতিয়াও শান্তি নাপায়। নিজৰ মনক শান্ত কৰাৰ একমাত্ৰ উপায় হৈছে নিজৰ কৰ্তব্য পালন। সংকটৰ সময়ত আত্মাক শান্তি আৰু স্থিৰে ৰখাই হৈছে জীৱনৰ প্ৰধান সফলতা। জীৱনত সংকট আহে আপোনাৰ ওজন পৰীক্ষা কৰিবৰ বাবে। জীৱনত সুখী হ'বৰ বাবে মাত্ৰ দুটা পথেই আছে। যি বিচাৰা তাক নিজৰ কৰি লোৱা, বা তোমাৰ ওচৰত যি আছে তাক পচন্দ কৰি লোৱা। সন্তোষ থাকিলে 4টা ৰুটি আৰু 2যোৰ কাপোৰেই যথেষ্ট। আৰু লালসা যদি আছে 4খন গাড়ী আৰু 2টা অট্টালিকাও যথেষ্ট নহয়। মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল হৈছে নিজৰ জীৱনক আন মানুহৰ জীৱনৰ সৈতে তুলনা কৰা। আপোনাৰ সৰলতাক যদি কোনোবাই আপোনাৰ কমজোৰি বুলি ভাবি লৈছে, সেইটো তেওঁৰ সমস্যা, আপোনাৰ নহয়। আপুনি আইনা হৈ আছে, আইনা হৈয়ে থাকক। চিন্তা তেওঁ কৰিব যি দেখিবলৈ বেয়া। মানুহক হেৰুৱাবলৈ কেতিয়াও ভয় নকৰিব, কাৰণ বেলেগৰ চিন্তা কৰি কৰি আপুনি এদিন নিজেই হেৰাই যাব। নিজৰ জীৱনৰ চাবিকাঠি কেতিয়াও বেলেগৰ হাতত নিদিব, কাৰণ মানুহে বেলেগৰ বস্তু হেৰুৱাই পেলায়। এজোপা গছ যেতিয়া ডাঙৰ হয় তাৰ পৰা কোনো শব্দ নোলায়, কিন্তু গছজোপা যেতিয়া ভাঙি পৰে এটা প্ৰচণ্ড শব্দ ওলায়। অৰ্থাৎ বিনাশ যেতিয়াই হয় তেতিয়াই শব্দ হয়, কিন্তু আগবাঢ়ি যোৱাজন সদায় নিঃশব্দে আগবাঢ়ি যায়। সমগ্ৰ বিশ্ব জয় কৰিও যদি নিজৰ মা দেউতাৰ হৃদয় জয় কৰিব নোৱাৰিলা, সেই জয় সদায় পৰাজয়ৰ সমান। সদায় নিজৰ লগত তৰ্ক কৰিব লাগে। সকলো উত্তৰ আপুনি নিজেই পাব, আৰু যদি বেলেগৰ সৈতে তৰ্ক কৰে অনেক প্ৰশ্নৰহে উদয় হ'ব। অন্তৰত যদি দুখ পাইছে বেলেগৰ আগত কেতিয়াও কৈ নুফুৰিব। এটা কথা সদায় মনত ৰাখিব, বিষৰ মলম সকলোৰে ঘৰত নাথাকে, কিন্তু নিমখ সকলোৰে ঘৰত থাকে। উশাহ ৰৈ যোৱা মানেই মৃত্যু নহয়। সেইসকলৰো মৃত্যু হৈছে যিয়ে সঁচাক সঁচা আৰু মিছাক মিছা বুলি কোৱাৰ ক্ষমতা হেৰুৱাই পেলাইছে। নিজৰ ভুল হ'লে ক্ষমা খুজিবলৈ শিকক। খঙৰ সময়ত ৰ'বলৈ শিকক। যদি বেলেগৰ দুখ দেখি আপোনাৰো দুখ লাগে, তেন্তে নিশ্চিন্ত থাকক আপুনি মানুহ হৈ জন্ম হৈছে। শুনি বেয়া লাগি যাওক এনেকুৱা সত্য নিশ্চয় ক'ব লাগে, কিন্তু সঁচা যেন লগা মিছা কথা কেতিয়াও ক'ব নালাগে। কিন্তু সত্য প্ৰতিবাৰেই যে শুভ আৰু মংগলময় হ'ব তেনে নহয়। ভগৱান শ্ৰীকৃষ্ণই নিজৰ জীৱনকালত আমাক শিকাই গৈছে, সত্য আৰু অসত্যৰ নিৰ্ধাৰণ এইটো কথাত কেতিয়াও নহয় যে আপুনি কি ক'লে। সত্য আৰু অসত্যৰ নিৰ্ধাৰণ কৰিব যে আপুনি কিয় ক'লে। জীৱনৰ প্ৰতিদিনাই সৰু সৰু কথাৰ পৰা শিক্ষা লওক। মনত ৰাখিব, মানুহে ডাঙৰ পাহাৰত কেতিয়াও খুন্দা নাখায়,
মানুহে উজুতি খায় সৰু শিলগুটিতহে। ভিডিঅ'টো চাই যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।